চৰকাৰৰ নেতৃত্বত হৈছে বুলি ক'ব বিচাৰিছে। হয়, মই অলৰেডি ক'লোঁ এইটো সম্পূৰ্ণ বিজেপি চৰকাৰৰ উদ্দেশ্য। এইটো তেওঁলোকৰ অবজেক্টিভ আৰু এইটো তেওঁলোকৰ উদ্দেশ্যটো কি কয় সমাধান কৰিবলৈ তেওঁলোকে কৰিছে। আজি কোনটো কেছত এৰেষ্ট কৰিছে? কেছটোতো 2021 কেছ। এয়া ডিপু কিবা এতিয়া প্ৰচেছন কৰিছিলোঁ নেকি আমি, সেইটো কেছ বোধহয় মোৰ নামো আছে। সেইকাৰণে আমি অলৰেডি ক'লোঁ, আমি শুনিলোঁ অলৰেডি যে মই প্ৰেচিডেণ্ট, মই APHLC প্ৰেচিডেণ্ট আৰু আংটং এংটি আৰু বিক্ৰম হানছে, আমি তিনিওজনক বোলে বেয়াকৈ মাৰিব বুলি আমি শুনি আছোঁ। মানে মাৰি পেলাব পাৰে এনেকাও আমাক খবৰ দিছে। সেইকাৰণে আমাক কি বুলি কয়, আমাক কেয়াৰফুলি থাকিবলৈ আমাক কৈছে। এইটো ষড়যন্ত্ৰ হয়, এইটো বংগোসেনা RSS সকলৰ ষড়যন্ত্ৰ হয়। এই কাৰ্বি আংলংটো বংগভূমি বনাবলৈ এইটোৱে কথা, মেইনলি এইটো। আকৌ বেছি কথা নাই, এইটোৱে কথাটো মেইনলি কথাটো। কাৰ্বি আংলং বংগভূমি হ'ব লাগে, এইটোৱে কথা। কেছ নম্বৰ 248 নেকি 40 নেকি এনেকুৱা কেছ নম্বৰ ইয়াত আছে। মই দি দিম। কেছ নম্বৰ মই ক'ত লিখিলোঁ এইমাত্ৰ। কেছ নম্বৰ 280 নিচিনা 280/21 তাৰমানে 21 চনৰ এই বছৰৰ নহয়। আণ্ডাৰ ছেকশ্যনটো বহুত আছে। 188 CRPC, IPC 143, 269, 270, 336, 353, 506, 323 IPC এইটো। আৰু এটা আছে এইটো কি সেইটো জুভেনাইল section 83 close to জুভেনাইল কি আছে Juvenile Justice Act Section 83 Clause 2 2015 আৰু GR 517/21 এইটো GR 517/21 জুনিয়ৰ মানে এই ল'ৰা ছোৱালী জুনিয়ৰ বুলি কয়, আণ্ডাৰ 18 years তেওঁলোকক বোলে আমি ফুচলাইছোঁ। তেওঁলোকক আমি ফুচলাইছোঁ কিতাপেৰে। যদি কিতাপেৰে ফুচলাইছোঁ তেতিয়াহ'লে টিচাৰ্ছসকলে চব ফুচলাইছে, প্ৰফেচাৰসকলে, হয়নে নহয়? আৰু তেওঁলোকক একশ্যন লৈ লওক তেতিয়াহ'লে যিমান টিচাৰ আছে। এইটো আমিতো কিতাপৰ পৰাহে কৈছোঁ। আমি লাগিলে সুপ্ৰিম কোৰ্টলৈ যাওঁ বুলি আমি ভাবিছোঁ। হাইকোৰ্ট অকল হাইকোৰ্ট নহয়, আমি দেখিছোঁ যে লাগিলে আমি সুপ্ৰিম কোৰ্টলৈ যাব লাগিব আৰু লাগিলে আমি ইণ্টাৰনেশ্যনেল কোৰ্টতো যাম, UNO যাম, তাত ছাবমিট কৰিম। মানে এতিয়া আপোনালোকৰ নেক্সট ষ্টেপটো আমাৰ নেক্সট ষ্টেপটো আমি সেইটো এটা পাৰ্ট। আমাৰ নেক্সট ষ্টেপটো এৱাৰনেছ কেম্পেইনটো কৰি থাকিম। কনষ্টিটিউশ্যন 6 শিডিউল আৰু যিমান আইন আছে মানুহবিলাকক এই ৰেচন কাৰ্ডৰ আইন আছে বুলি পাব্লিকে নাজানে। ৰেচন কাৰ্ডৰ আইন সেইটো আমি কৈ দিম। আৰু জব কাৰ্ডৰ আইন পাব্লিকে কিতাপ আছে বুলি নাজানে, সেইটো আমি কৈ দিম। এইটোৱে কথা। আৰু তেওঁলোকে জানিব লাগে, জনাৰ কাৰণেহে আমাক APHLC এতিয়ালৈকে ইমান ষ্ট্ৰং আমাক কৰি দিলে, ছেকেণ্ড পজিশ্যন কৰি দিলে।